हेलो बंधुসকল আপোনালোকে নিশ্চয় ভালে আছে আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ইয়াত্ৰা টু এক্সপ্লোৰ আজি আমি আহমেদাবাদৰ পৰা গাড়ী চলাই সোমনাথ মন্দিৰলৈ গৈছো আমি ৰাতিপুৱাই 5টা মান বজাত ওলাইছিলো এতিয়ালৈকে আমি পোৱাগৈ নাই এতিয়া প্ৰায় 1:13 হৈছে এতিয়া 5টা বজাৰ পৰা আমি গাড়ী চলাই আহি আছো আসলে আৰু সোনকালে আমি পালোহেতেন কিন্তু ৰাজকোটৰ ওচৰত ৰাস্তা বহুত বেয়া যেহেতু একাৰণে আমি ইমান সোনকালে আমি পাব পৰা নাই গাড়ী জোৰকে চলাবও পৰা নাই সোমনাথ মন্দিৰৰ বিষয়ে আপোনালোকে নিশ্চয় জানে 12টা জ্যোতিৰ্লিংগৰ ভিতৰত প্ৰথম জ্যোতিৰ্লিংগ হ'ল সোমনাথ মন্দিৰৰ আপোনালোকে জানে যে 17 বাৰ আক্ৰমণ কৰাৰ পাছতো এতিয়া আৰব সাগৰৰ পাৰত জিলিকি আছে সোমনাথ মন্দিৰ গতিকে আমি সেই সোমনাথ মন্দিৰটো চাবলৈ গৈছো আৰু তাত কিমান ভিডিঅ' কৰিব পাৰো কি কৰিব পাৰো নাজানো তথাপিতো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰো মই দেখাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক ভিডিঅ'টো লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব গতিকে এতিয়া আমি গৈ থাকো বলক সোমনাথ মন্দিৰলৈ যাবৰ বাবে কমিউনিকেশ্যনৰ যি ব্যৱস্থা সেই ব্যৱস্থা হ'ল ওচৰৰ ৰেলৱে ষ্টেচন এটাটো আছেই আৰু যদি আপুনি এৰোপ্লেনেৰে যায় অৰ্থাৎ এয়াৰ বাই এয়াৰ যায় আপুনি তেতিয়াহ'লে ডিউ আছে ওচৰত ডিউ প্ৰায় সোমনাথৰ পৰা 36 কিলোমিটাৰ মান হ'ব আৰু ৰাজকোটত আপোনালোকে ৰাজকোটৰ এয়াৰপৰ্ট ল'ব পাৰে কিন্তু ৰাজকোটৰ পৰা সোমনাথ প্ৰায় 195 কিলোমিটাৰ আৰু জামনগৰ আছে জামনগৰৰ পৰা 112 কিলোমিটাৰ মান অৰ্থাৎ মই দেখিছোঁ যে আটাইতকৈ ওচৰ বা সুবিধা হয় আপুনি যদি ৰেলৱেৰে যায় তেতিয়াহ'লে একেবাৰে সোমনাথৰ ওচৰতে ৰেলৱে ষ্টেচন আছে তো আদাৰৱাইজ আপুনি ডিউ লৈ যাব পাৰে ডিউ 36 কিলোমিটাৰ ডিউৰ পৰা তো বেছি দূৰ যিহেতু নহয় আমি যেহেতু আহমেদাবাদতে থাকি লৈছিলোঁ সেইকাৰণে আহমেদাবাদৰ পৰা আমি নিজে ড্ৰাইভ কৰি আমি সোমনাথ মন্দিৰলৈ গৈছিলোঁ আৰু প্ৰায় 10ৰ পৰা 11 ঘণ্টা সময় লাগিছিল কিন্তু সোমনাথ পাওঁতে তো গতিকে আপুনি এইখিনি তথ্য আপোনালোকক দিলোঁ আপোনালোকে যদি কেতিয়াবা সোমনাথ মন্দিৰ যায় আপোনালোকে এই তথ্যখিনি আপোনালোকৰ যথেষ্ট প্ৰয়োজন হ'ব বুলি মই ভাবিছোঁ আমি সোমনাথ মন্দিৰৰ ওচৰতে এটা ৰুম লৈছিলোঁ হোটেলখনৰ নাম দ্য ফাৰ্ণ চাফা ৰুম আৰু আটাইতকৈ ইণ্টাৰেষ্টিং এই ৰুমৰ পৰা প্ৰায় 10 মিনিট সময় খোজকাঢ়ি মন্দিৰ পাবগৈ পাৰে তো এইটো ৰাস্তাৰ কাষতে আছে ওচৰত থকা হোটেল ল'লে টুৰিষ্টসকলৰ সুবিধা হয় কাৰণ বহুত ক্ষেত্ৰত গাড়ীৰ প্ৰব্লেম কেতিয়াবা থাকিব পাৰে যদি নিজৰ গাড়ী লৈ আহে তেতিয়াতো অসুবিধাই নাইকিয়া আৰু যদি ট্ৰেইনত আহে তেতিয়াহ'লে এনেকুৱা মন্দিৰৰ ওচৰৰ হোটেলত গতিকে বন্ধুসকল আপোনালোকে যদি আহে এনেকুৱা ওচৰৰ হোটেল আপোনালোকে ল'ব ওচৰৰ হোটেল ল'লে আপোনালোকৰ সুবিধা হ'ব মন্দিৰৰ ভিতৰলৈ সোমোৱাটো পাৰ্মিশ্যন নাথাকে কেমেৰা লৈ যেহেতু আপোনালোকে নিশ্চয় জানে গতিকে আমি বাহিৰৰ কিছু ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ আমি সোমনাথ মন্দিৰৰ এতিয়া পাৰ্কিং এৰিয়াত আহিলোঁ ইয়াত আহি পালোঁ আমি পাৰ্কিং এৰিয়াত গাড়ীখন থৈছোঁ তাৰপিছত আমি মন্দিৰৰ ফালে আগবাঢ়োঁ স্কন্দ পুৰাণ অনুসৰি সোমনাথ মন্দিৰৰ কাহিনী এনেকুৱা যে প্ৰজাপতি দক্ষৰ 27গৰাকীকৈ জীয়ৰী আছিল সেই 27গৰাকী জীয়ৰীক চন্দ্ৰদেৱে বিবাহ কৰাইছিল চন্দ্ৰদেৱে বিবাহ কৰোৱাৰ পাছত 27গৰাকীৰ ভিতৰত কিন্তু ৰোহিণীক আটাইতকৈ বেছি প্ৰেম প্ৰদৰ্শন কৰিছিল বা আটাইতকৈ বেছি ভাল পাইছিল গতিকে এই কেৱল ৰোহিণীক বেছি প্ৰেম প্ৰদৰ্শন কৰাৰ কথাটো বাকী 26গৰাকীৰ ক্ষুদ্ধ হৈছিল অকণো ভাল নাপাইছিল তো সেইকাৰণে পিতৃ প্ৰজাপতি দক্ষক এই 26গৰাকীয়ে সকলো কথা বিৱৰি কৈছিল বিৱৰি কোৱাৰ পাছত প্ৰজাপতি দক্ষ সাংঘাতিক খং উঠিছিল খং উঠাৰ পাছত চন্দ্ৰক মাতি পঠাইছিল বুজনি দিছিল কিন্তু চন্দ্ৰই একো কথা নেমানিছিল তাৰ বাবে প্ৰজাপতি দক্ষই চন্দ্ৰদেৱক হাও দিছিল অভিশাপ দিছিল যে তুমি একলাকৈ ক্ষয় যাবা তুমি একলাকৈ ক্ষয় গৈ শেষ হৈ যাবা এই কথা শুনি স্বৰ্গৰ যি দেৱতাসকল আছিলে স্বৰ্গৰ দেৱতাসকলে সাংঘাতিক চিন্তাত পৰিছিল আৰু ব্ৰহ্মাদেৱক কিবা পৰামৰ্শ দিবলৈ কৈছিল তেতিয়া ব্ৰহ্মদেৱে কিন্তু যেতিয়া চন্দ্ৰদেৱক মাতি পঠাইছিল আৰু পৰামৰ্শ দিছিল যে তুমি সমুদ্ৰ তীৰত গৈ তুমি
শিৱ বা মহাদেৱক তুমি আৰাধনা কৰিব লাগিব। মহামৃত্যুঞ্জয় মন্ত্ৰ তুমি আৰাধনা কৰিব লাগিব। তেতিয়া চন্দ্ৰদেৱে সপত্নীক অৰ্থাৎ পত্নী ৰোহিণীৰ সৈতে সাগৰৰ তীৰত তেওঁ আৰাধনা কৰিছিলে, শিৱক আৰাধনা কৰিছিলে। আৰাধনা কৰাৰ পাছত বহুদিন পাৰ হৈ গৈছিল আৰু প্ৰায় 6 মাহ পাৰ হৈ গৈছিল। 6 মাহৰ পাছত শিৱই তেওঁলোকক দৰ্শন দিছিল বা দেখা দিছিল। দেখা দিয়াৰ পাছত শিৱই আশীৰ্বাদ দিছিল আৰু দক্ষ ৰজাৰ অভিশাপৰ পৰা মুক্ত কৰি কৈছিল যে হয়, তুমি দক্ষ ৰজাৰ অভিশাপৰ মতে 15 দিনত একেলগে ক্ষয় গ'লেও পূৰ্ণতা পাবা আৰু 15 দিনত আকৌ তুমি কিন্তু ক্ষয় যাবা। এই কথাৰ প্ৰতি ধন্য হৈ চন্দ্ৰদেৱে মহাদেৱক সেই স্থানতে যুগ যুগলৈ বিৰাজমান থাকি ভক্তসকলৰ দুখ দুৰ্দশাৰ প্ৰতি মুক্তি প্ৰদান কৰিবলৈ অনুৰোধ কৰিলে। চন্দ্ৰদেৱৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ মহাদেৱে সেই স্থানত চন্দ্ৰদেৱে স্থাপন কৰা শিৱলিংগত নিজৰ জ্যোতি প্ৰদান কৰিলে আৰু সেই স্থানতে সোমনাথ মন্দিৰ হিচাপে প্ৰতিষ্ঠিত হ'ল। আৰু আজি আমি যি সোমনাথ মন্দিৰ দেখিছোঁ সেই সোমনাথ মন্দিৰৰ প্ৰকৃত তথ্য এয়াই। ফটোত দেখুওৱা এই সামগ্ৰীখিনি মন্দিৰলৈ যাওঁতে কেতিয়াও লৈ নাযাব আৰু সোণ ৰূপৰ অলংকাৰসমূহ হোটেলৰ ৰুমত বা লকাৰত থৈ যাব। সোমনাথ মন্দিৰৰ আৰতি 3বাৰ হয়। ৰাতিপুৱা 6টা বজাত খোলে, 8টা বজাত হয়, 12টাত হয় আৰু গধূলি 7টাত হয়। আৰু আমাৰ সৌভাগ্য এনেকুৱা আছিল যে আমি গধূলি 7টা বজাৰ যি আৰতি আছিল তাৰ আগে অৰ্থাৎ 5মান বজাতে আমি পাইছিলোঁগৈ। আৰু সেই ওপৰৰ যে ধ্বজখন দেখিছে অৰ্থাৎ পতাকাখন দেখিছে সেইখন আৰতিৰ আগে চেঞ্জ হয় অৰ্থাৎ সলনি হয়। এজন মানুহে গৈ সেই পতাকাখন সলনি কৰে আৰু সেইখন আপুনি ঘৰলৈ নিবও পাৰে, যদি ইচ্ছা কৰে নিব পাৰে। তাৰ কাৰণে 11,000 টকা লয় তেওঁলোকে। আৰু মন্দিৰৰ কাষত যদি আপুনি বহি থাকে, আপুনি যি সাগৰৰ যি ঢৌৰ যি বতাহ, খুব জোৰকৈ বতাহ মাৰে আৰু আপোনাৰ এনেকুৱা লাগিব আপোনাক যেন ঠেলি দিছে, খুব ভাল লাগে। আৰু আৰতিৰ সময়ত মনটো খুব শান্ত লাগে। সঁচাকৈ সেই পৰিৱেশ এতিয়াও মনত পৰি থাকে। আৰু আপোনালোকে যদি গুজৰাট যায়, আপোনালোকে সোমনাথ মন্দিৰ দৰ্শন কৰিব, নিশ্চয় আপোনালোকে মনৰ শান্তি পাব, খুব ভাল পাব আপোনালোকে। আমাৰ কিন্তু বহুতেই ভাল লাগিছিল। পিছদিনা ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পাছতে আমি এই ত্ৰিবেণী সংগমলৈ আহিছিলোঁ। আমি যিখন হোটেলত আছিলোঁ তাৰ ওচৰতে, মানে সোমনাথ মন্দিৰৰ ঠিক কাষতে লাগি আছে বুলি ক'ব পাৰি। এই সোমনাথ মন্দিৰৰ ওচৰতে এইখিনিত যি ত্ৰিবেণী সংগম, ইয়াৰ নাম এইটো কাৰণে হৈছে যে কপিলা, সৰস্বতী আৰু হিৰণ এই 3খন নদী ইয়াতে লগ হৈছে। এই সংগম হৈছে ত্ৰিবেণী সংগম। আৰু যিখন সাগৰ আছে আৰৱ সাগৰ পাৰ এফালে আছে, অৰ্থাৎ সেই ত্ৰিবেণী সংগমৰ লগত আৰৱ সাগৰখন লাগি আছে। আপুনি দেখিব যে এই ত্ৰিবেণী সংগমৰ ইয়াতে এটা বেলেগ ধৰণৰ ৰূপ, যিখিনিত 3খন নদী লগ হৈছে সেই নদীখিনিৰ পানীখিনি একেবাৰে শান্ত। আৰু সিফালে আপোনালোকে অলপকৈ দেখা পাইছেনে? সিফালে আপোনালোকে দেখিছে এয়া হ'ল নদী, এয়া সংগম, কিন্তু সিটো ছাইডে আছে সাগৰৰ ঢৌ, দেখিছেনে? সাগৰৰ সিটো ছাইডে এইখিনি ঢৌ হয়। ঢৌখিনি কিন্তু সেই শান্ত পানীখনিৰ ওচৰত লাগি অহা নাই। এইখিনি ইমান এটা সুন্দৰ পৰিৱেশ, আমাৰ খুব ভাল লাগিছিল। আচলতে কি বুলি ক'ম, বহুত এটা ধুনীয়া পৰিৱেশ আছিলে। আপোনালোকে যদি মন্দিৰলৈ যায় তেতিয়াহ'লে নিশ্চয় আপোনালোকে কিন্তু ইয়াত দৰ্শন কৰিব। আপোনালোকে দৰ্শন কৰিব আৰু যদি পাৰে গা ধুব। আমি গা ধোৱা, যিহেতু গা ধুই গৈছিলোঁ আৰু সেই পৰিৱেশত আমি নাছিলোঁ গা ধুবলৈ, গতিকে আমি গা নুধুলোঁ যদিও আমি কিন্তু সেই ত্ৰিবেণী সংগম দৰ্শন কৰি আমাৰ
খুব বেছি ভাল লাগিছিল। এইখিনিত ত্ৰিবেণী সংগম বুলি কোৱা হয়। ইয়াত গা ধুলে পাপ মোচন হয় বুলি বিশ্বাস আছে। তো এইখিনি খুব সুন্দৰ ঠাই। আপোনালোকে যদি মন্দিৰলৈ আহে আপোনালোকে এবাৰ দৰ্শন কৰিব।